बच्चा? क्या? तू किसका बच्चा? मेरे मम्मी पापा का बच्चा है। मम्मी पापा का बच्चा? हाँ। तू मेरा बच्चा मेरा। अच्छा इतना तो मैंने सागालो पे तो हाथी जन्म पाओ अगर ब्लॉक करने की क्या जरूरत है, एक बार प्यार से बोल देते। ए खुरी ए पेंशन लो बयस टेंशन महा क्या लो ऐसा। अगर लंका सोने की चाहिए तो रावण तो बनना पड़ेगा ना मेरा। वेलकाम बैक टू माय यूट्यूब चैनल गाइज केने आसा सकलोए भाले आसा আজি আকৌ নতুন ভিডিও এটা লৈ আপোনালোকৰ মাজত আহিলো সেইকিটা ভিডিও ভাল ৰেসপন্স পালো তাকে মনটো ভাল লাগিছে আৰু সদায় এনেকুৱা ভিডিও দি যাই থাকিম আপোনালোকৰ সকলোৱে মোক সদায় সাপোৰ্ট কৰি যাই থাকিব এতিয়া দেৰি নকৰি ভিডিওটো স্টাৰ্ট কৰো ইন্ট্रो पति ऐसा ढूंढो कि 4 लोग पूछे कि बहन कितने सोमवार किए थे। আহা সোমবাৰ লাগি কমসে কম জিন্দা থাও সিটোৱে বহুত ডাঙৰ কথা नखरे उठाने वाला ढूंढ रही थी। कसरा उठाने वाला मिल गया पूरा 150 रुपया देगा। मेरी बॉडी में सेंसेशंस होते हैं, पिल्स उनको कंट्रोल करते हैं। हेगला सब ठीके আছে বাৰু তো সেন্সেশনে হইছি নে টেনশনে হইছি হেগলা কথা নাই কিন্তু তই মানটো উল্টা হৈ আছা নে মই উল্টা দেখা পাই আছো गजब बेइज्जती है। अबे किसने बनाया ये मुदस्सिमा इसने तो कुदरत की नियम ही बदल दी आगफल कोणतो पिछफल कोणतो पागल ब्लॉक करने की क्या जरूरत है, एक बार प्यार से बोल देते। ए खुरी ए पेंशन लो बयस टेंशन महा क्या लो ऐसा करबे दिसुन ब्लॉक जी कर करो पारा যদি অৰুণোদয় লৈ ফেলে ঘৰত বহি থাক। अगर लंका सोने की चाहिए तो रावण तो बनना पड़ेगा ना मेरा भाई। আৰু সোনাখিনি যদি ওপৰত থাকে লম্বাটো হ'ব লাগিব না ভাই। दोस्तों मेरे पास तो मेरी बाइक भी है, मेरे पास तो आईफोन भी है, तुम्हारे पास क्या है? চা ভাইটি যি কম সঁচাত বাহিৰে মিছা একেবাৰে নকওঁ মোৰ তাত 32টা দাঁতে আছে আৰু আঙুলিও 10টাই আছে। আজিৰ ভিডিওটোত মোৰ ৰষ্টৰ লগত এটা কথা ক'ব লগা আছে যে আমাৰ সমাজত কিছুমান মানুহ আছে ইমানে জ্ঞান দিয়ে জ্ঞানৰ অভাৱ নাই তাৰমানে সিহঁতৰ মূৰত জ্ঞান ভৰি আছে কিন্তু মই এটা কথা ক'ব বিচাৰো যে যোনে তোনে যাকে তাকে জ্ঞান দি লাভ নাই জ্ঞান দিয়াৰ আগত নিজে কি কৰি আছা সেইটো বস্তু চাব লাগে। আমাৰ কেইটামান আছে যে সিহঁতে জিমত যোৱা ল'ৰা বা ছোৱালীকেইটাক কি ক'ব বোলে যে তোমালোকে সাপ্লিমেণ্ট নাখাবা সাপ্লিমেণ্ট খালে তোমালোকৰ সাইড ইফেক্ট হ'ব প্ৰব্লেম হ'ব বেমাৰ হ'ব মৰবি এইগিলা কথা ক'ব কিন্তু সিহঁতক মই কথা এটা ক'ব খোজো যে তহঁতে দিনৰ দিনটো গুটখা খাই মদ খাই এই জিমত যোৱাকেইটাক তহঁতে জ্ঞান দিব লগা কোনো দৰকাৰ নাই কাৰণ তহঁতৰ মদতকৈ ছাপ্লিমেণ্টটো ইমান বেয়া নহয়। তহঁতে আগতে মদ খাৱা এৰ তহঁতে গুটখা খাৱা এৰ তাৰপিছত তহঁতে ছাপ্লিমেণ্ট খাব বাদ দিয়া দি সিহঁতৰ আকৌ লেভেল কি সিহঁতে আকৌ মদ খাই মিনাৰেল ৱাটাৰে দি মদটো বেয়া সেইটো একেবাৰে বেয়াই বস্তু সেইটো বস্তু আকৌ সিহঁতে মিনাৰেল ৱাটাৰে দিয়ে খায় দমকল পানী দি নাখায়। চা ভাই বেলেগ জ্ঞান দিয়াৰ আগত নিজৰ পিছফালখন শুঙি চাবি যে গোন্ধ লাগি আছে নে নাই যদি লাগি আছে বেলেগ জ্ঞান দিবা নাচবি আগে নিজে চাফা কৰি ল'বি তাৰপিছত বেলেগ চাফা কৰিব কবি। তো গাইজ মই বেছি জ্ঞান দিলোঁ এইবাৰ আগবাঢ়ো আহক। किसका बच्चा? क्या? तू किसका बच्चा? मेरे मम्मी पापा का बच्चा है। मम्मी पापा का बच्चा? हाँ। तू मेरा बच्चा मेरा। আচ্ছা এতিয়া তাৰমানে ছাগালৰ পেটৰ পৰা হাতী জন্ম পোৱা হৈছে। নিজৰ ঘৰৰ মানুহৰ সন্মুখত সি তোমাৰ লগত ফোনত কথা নাপাতে আৰু তুমি ভাবিছা যে সি তোমাক বিয়া পাতিব। না ভণ্টি এইটো তুমি ভুল কথা কৈছা কাৰণ বেছিভাগ ল'ৰাই নিজৰ ফেমিলিৰ আগত ছোৱালীৰ লগত কথা পাতিব অলপ লাজ পায় সেইকাৰণে সিহঁতক কথা নাপাতে কিন্তু ছোৱালীবিলাকৰ এটা কথা কওঁ ছোৱালীবিলাকে নিজৰ ফেমিলিৰ আগত ল'ৰাবিলাকৰ লগত কথা পাতিব একেবাৰে নোৱাৰে কাৰণ নিজৰ ঘৰৰ মানুহে মাৰে কিন্তু ল'ৰাটো যদি চৰকাৰী চাকৰিয়াল হয় তেতিয়াহ'লে মাকৰ ওচৰত শুই বঢ়িয়াকৈ কথা পাতিব পাৰে কোনো প্ৰব্লেমে নাই। अभी मजा आएगा ना भिड़ो। তো গাইজ ভিডিওটো কেনেকুৱা লাগিলে জনাব ভিডিওটো মই বেছি দীঘল বনাই থকা নাই তোমালোকে আমনি পাবা বুলি কেনে তো ভিডিওটো সকলোৱে শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এটা কথা কওঁ বৰ্তমান ভুই ৰোৱাৰ টাইম আৰু সেইকাৰণে যিমান পাৰে ছোৱালীবিলাকে ভুই ৰোৱাৰ চেষ্টা কৰা এই নাটক কৰি এই DSLR লৈ যাই কেনে সেই পথাৰৰ মাজত যাই কেনে এই ভুই ৰোৱা কঠীয়া হাতত লৈ কেনে ফটো মাৰি কেনে পোষ্ট কৰি থাকি কেনে লাভ নাই কাৰণ বাপেৰে হেঁতে পিতেৰে হেঁতে গাঁৱে ৰোৱনী বিচাৰি বুজিছে আৰু তহঁতে ইয়াতে কঠীয়া হাতত লৈ কেনে DSLR দি ফটো মাৰি কেনে পোষ্ট দি আছা বোলে যে ৰোৱনী লাগিব নেকি গাইজ এইবিলাক নাটক নকৰবি নিজৰ খেতি নিজে ভুই ৰো।